নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ ৯৬ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰ দৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজিৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ কোনখন ৰাজ্যক সূৰ্যোদয়ৰ ভূমি বুলি কোৱা হয়? লেণ্ড অফ সানৰাইজ বুলি কোৱা হয়। সময় শেষ হৈছে। উত্তৰটো হৈছে অৰুণাচল প্ৰদেশক কোৱা হয়। এটা 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। মাদাৰ টেৰেছাই কোন চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে 1980 চনত শান্তিৰ নোবেল বঁটা প্ৰাপ্ত মাদাৰ টেৰেছাই ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। কছাৰী ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ডিমাপুৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে তৰুণ শইকীয়া। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভিটামিন ডিৰ ৰাসায়নিক নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে কেলচিফেৰল। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? সময় শেষ হৈছে। ইয়াৰ উত্তৰ নিশ্চয় পাৰিছে চাগে। উত্তৰটো হৈছে বৰদোৱাতেই তেওঁ প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বজৰং পুনিয়া কি খেলৰ সৈতে জড়িত? সময় শেষ হৈছে। উত্তৰটো হৈছে মল্লযুদ্ধৰ লগত জড়িত। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। গীতি কবি বুলি আমি কাক জানো? সময় শেষ হৈছে। উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাক আমি গীতি কবি বুলি জানো। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ডক্টৰ ভূপেন হাজৰিকা দেৱক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱাই। এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। কোন তাৰিখে বিশ্ব গঁড় দিৱস পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে প্ৰতি বছৰে 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গঁড় দিৱস পালন কৰা হয়। ৱৰ্ল্ড ৰাইনো ডে পালন কৰা হয়। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। শেষত সাহিত্যিক ৰেৱতী মোহন দত্ত চৌধুৰী, যাক আমি শিলভদ্ৰ বুলি জানো, তেওঁৰ এষাৰ মহান বাক্যৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। তেওঁ কৈছিল, পৰিৱৰ্তনশীল জগতৰ লগত খাপ খুৱাই ল'ব পৰাটোৱেই হৈছে জীৱনৰ এটা ধৰ্ম। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিঅ'টো চাই অকমান হ'লেও ভাল পালে তেনেহলে লাইক এটা মাৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।